হেল্ল' এভৰিৱান আজি আপোনালোকক অনুকূল তাপনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু আজি মই আপোনালোকক কেইযোৰমান ধুনীয়া মেখেলা চাদৰ দেখাম আৰু আজি যিহেতু সানডে সেইকাৰণে কাপোৰ কেইখনমানো ধুলোঁ আৰু লগতে নতুন কেইখনমান বেডশ্বীট পাৰি দিলোঁ আৰু বহুত গৰম দিছে সেয়ে গৰমত কাম কৰিব মন নাযায় তথাপিতো কাম কৰিবই লাগিব ঘৰটো লেতেৰা হৈ থাকিলে নিজৰে বেয়া লাগে দিয়কচোন আৰু এইফালে মই আপোনালোকক দেখাম ধুনীয়া ধুনীয়া কেইযোৰমান পুৰণি তাঁতশালত বোৱা মেখেলা চাদৰ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি বিচাৰে কাটিঙৰ ভিডিঅ' তেন্তে জনাব বলকচোন আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া ইফালে বেড কভাৰ কেইখন পাৰি দিছোঁ আৰু এনেদৰে মই চিজিলকৈ ৰাখি বহুতে ভাল পাওঁ ইফালে এখন বিছনা আৰু ইফালে ভণ্টি শুই আছে গোটেইকেইখনে বেড কভাৰ নতুনকৈ পাৰি দিছোঁ আৰু এনেকৈ চাফা হৈ থাকিলে বহুতে ভাল লাগে মনটো আৰু মই যিহেতু মানে কাপোৰৰ কাম কৰোঁ সেয়েহে এয়া কাপোৰখিনি থৈ দিছোঁ ভালকৈ কোনযোৰ কেতিয়া চিলাব লাগে আৰু এইফালে MA-টো এডমিশ্যন কৰিছোঁ ভণ্টিয়ে পলিটিকেলত কৰিছে আৰু মই অসমীয়া বিষয়ত কৰিছোঁ এয়া কিতাপখিনি আনিহে থৈছোঁ কিন্তু কিতাপখিনি চোৱাৰ সময়ে পোৱা নাই আৰু এয়া ব্লাউজ এটাও কাটি থৈ দিছোঁ এইফালে বাহিৰৰ পৰিৱেশটো চাওকচোন আমাৰ ইয়াত বন বহুত হয় মানে আমাৰ চোতালত আৰু ইমান ৰ'দটো অৱশ্যে গৰম যদিও বহুত ধুনীয়া হয় কাৰণ কাপোৰ চাপোৰ শুকাবলৈ ভাল এয়া ইফালে আহক এতিয়া মেইন কামখিনিলৈ আহোঁ চকেছতে কাপোৰখিনি থ'ম যিহেতু গডৰেজত নুকুলাই আৰু এইবিলাক আমাৰ মায়ে আমাৰ পেহীৰ হতুৱাই তাৰমানে পেহীৰ ঘৰ ৰৌতাত পেহীৰ হতুৱাই বস্তুবিলাক কাপোৰখিনি বৈ আনিছিল আৰু এইফালে মই বেডশ্বীট কেইখন ধুই থৈ দিছোঁ আৰু ডিজাইনকেইটা চাওকচোন ইমান ধুনীয়া হয় একেবাৰে শালত বোৱা কাপোৰ এইবিলাক আৰু এইযোৰ আমাৰ মামাহঁতৰ আইতাই বনাইছিল বহুতে ধুনীয়া কাপোৰযোৰ আৰু এয়া চাওক বগাত বেগুনীয়া ফুলৰ এইবিলাক ছিংগল মেখেলা আচলতে আমাৰ অসমীয়া সমাজত বোৱা কাপোৰবিলাক বিয়াতে বহুত লাগে তুলনি বিয়াতো লাগে এনেকৈ আমাৰ মানে মায়ে বনাই থৈছিল আমাৰ তুলনি সময়ত আৰু লগতে বোৱা কাপোৰবোৰ বহুতে ভাল লাগে কেতিয়াবা মানে পিন্ধিবৰ বাবে এয়া চাওকচোন এইখন আৰু বেছি ধুনীয়া ৰঙা ফুলৰ সৰু সৰুকৈ বুটা দিয়া হৈছে আৰু কাপোৰখিনি মই কেনেদৰে ৰাখিছোঁ নিশ্চয় দেখিছে এয়া চাওকচোন যিহেতু অলপ মাজ চাইডে মানে ওখ চাপৰ হয় তাত মই মেখেলা এখন ভাঁজ কৰি থৈছোঁ থ'ম তাৰমানে আৰু এইখন বেগুনীয়া ফুলৰ দেখালোঁ অলপ আগতে এতিয়া নেক্সট এইখনো বেগুনীয়া ফুলৰে হয় এয়া কাপোৰবোৰ কেনেকৈ থৈছোঁ নিশ্চয় দেখিছে এবাৰ যদি ইফালে থৈছোঁ আনখন আৰু বিপৰীত ফালে থৈ দিছোঁ এয়া চাওক এইখন সেউজীয়া ফুলৰ বহুতে ধুনীয়া মাজে মাজে সৰু বুটা আৰু মানে লাইন দিয়া আছে পাকে মানে নামকেইটা মই ভালকৈ নাজানো আৰু এইখন ৰঙা আৰু নীলাৰে বনোৱা হৈছে এয়া মই এতিয়া এইখিনি থৈ দিলোঁ এইফালে আধা মানে ডাউন হৈ আছে তাত ডাউনখিনিত মই এনেদৰে মেখেলাখন ভাঁজ কৰি থ'ম তেতিয়া ওপৰখিনি সমানকৈ মিলি যাব এইখনৰ কালাৰটো অৱশ্যে কাপোৰখিনিত বৈ গৈছে হয়তো কাপোৰটোৰ মানে সূতাখিনিৰ কালাৰ কেঁচা হৈ আছিল সেইকাৰণে ধুওঁতে মানে এনেকুৱা হৈ গ'ল যিহেতু তুলনি বিয়াত মানে পিন্ধোৱা হয় তিনিখন মেখেলা ভিজাই তেতিয়া কৰা হৈছিল এইকেইখন একেবাৰে পানীত ধোৱাও নাই একো কৰা নাই চাওকচোন হাত চিলাই কৰি মায়ে মেখেলাখন চিলাই কৰি থৈ দিছে এয়া চাওক হাত চিলাই কৰি ৰাখি থৈ দিছে ফলছ ব্যৱহাৰ কৰা নাই কিন্তু এইখন চাদৰখন অৱশ্যে আগৰ মেখেলাখনৰ লগত মিলি যায় কিন্তু ইয়াক ছিংগলকৈ বনোৱা হৈছিল যোনখন মেখেলাৰ লগত হ'লেও মানে মিলি যাব এয়া আৰু চাইড পাৰি নাই বনোৱা হৈছে এনেকৈ পাৰি নিচিনা এনেকুৱা চাদৰবিলাক আজিকালি প্ৰায়ভাগ মানুহে নিপিন্ধে মানে আজিকালি যিহেতু মানুহবিলাক মডাৰ্ণ হৈ পৰিছে সেয়েহে এইবিলাক কাপোৰ নিবিচাৰে কিন্তু বহুত ভাল লাগে হ'লেও আগৰ ৰঙা এখন মেখেলা দেখাইছিলোঁ সেইখন অৱশ্যে এনেই কিনা আৰু এইখন আগৰ এখন এনেকুৱা মেখেলা আছিল তাৰ লগত মেটচিং কৰি পিন্ধিবৰ বাবে বনাইছিল আৰু চাওকচোন ফুলটো কিমান ধুনীয়া লাগিছে পাহাৰ ডিজাইনত ডিজাইনবিলাক আপোনালোকে
যোনে কাপোৰ বনাই যদি ভিডিঅ'টো চাইছে তেতিয়াহ'লে এনেকুৱা ডিজাইনবিলাক বনাব পাৰে আৰু এইবিলাক ডিজাইন অৱশ্যে আমি মানে যদি মানে আপোনালোকে এমব্ৰইডাৰী কৰে মানে বা ফেব্ৰিক কৰে এইবিলাক ডিজাইন দিব পাৰে কিন্তু বহুত ভাল লাগিব পুৰণা বস্তুবিলাক ঘূৰাই ঘূৰাই পিন্ধিলে আৰু ভাল লাগে এযোৰ পদ্মিনীৰ কম দামৰে অলপমান হালধীয়া ৰঙৰ এয়া মই চাদৰখিনি আপোনালোকক দেখুৱাই দিলোঁ এয়া কাপোৰখিনি মানে বজাৰৰ এইখিনি কাপোৰ আৰু এইফালে আপোনালোকে কিন্তু কাপোৰবিলাক কেতিয়াবা মাজে সময়ে ৰ'দত দি থাকিব ৰ'দত নিদিলে কাপোৰখিনি পকা ধৰাৰ চান্সটো বেছি থাকে কেতিয়াবা এনেকুৱা আমাৰো হৈছিল এয়া হৈ গ'ল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু আজিলৈ আহিছোঁ আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে বাই বাই